কোৱা বৰা কোৱা আছো দিয়া ভাল ক'ৰ পৰা ক'লা হেড অফিচতে আছে ময়ো যাব লাগে ৰ'বা কেতিয়া ওলাব জানুৱাৰী আছে কেইদিনমান নাই কোৱা মোৰ মনত আছে এই ৰ'বা মই মানে কৈছিলোঁ কিয় ভাইটি কেইটামান আছে সিহঁতক হোম গাৰ্ডত ভৰাই দিব লাগে বাৰু মই খবৰ কৰিম দিয়াচোন দিয়া বাকী ভালে থাকা আৰু হোম গাৰ্ডৰ চাকৰি ওলাইছে চা জানুৱাৰীত ওলাব আমাৰ কমলৰ চাকৰিটো নিচিনা এই যে আপুনি ভাইটি কেইটামানৰ কথা কৈছে যে কাকা কথা কৈছে আমাৰ জোনমণি পিকে সুমন ইহঁতকেইটাক হোম গাৰ্ডত ভৰাই দিব লাগিব ই চাম এতিয়াহে পস্তাইছো কিয় আপোনাৰ দেতা পাতা সলনি দাদা পাতি থলোহেঁতেন যদি চাহ আজি হোম গাৰ্ডৰ চাকৰিটো ময়ো জইন কৰিব পাৰিছো এতিয়া সময় সাৰি যোৱা নাই নহয় ৰাখি এডাল পিন্ধাই দিলে যদি ককায়েক হৈ যাব পাৰে গুৱাপান এটা টকা এশ দি দিয়ে ময়ো বাপেকৰ ঠাইত ককায়েক হৈ যাম নহয় এটা চাকৰি ফিক্স পইচা এতিয়া গুৱাপানটো দি থওঁ চাকৰি হোৱাৰ পিছত টকা 100 দি দিম 100 টকাটো এতিয়া দি থ গুৱাপানটো পিছত গছৰ তলত দি দিবি টকা 100 আছে যদি দে চাকৰি ফিক্স ট্ৰেইনিং ল'ব লাগিব এতিয়া ট্ৰেইনিং হ'ব চা বিশ্ৰাম এই আধা কি কৰিছ সেয়া বিশ্ৰাম কৰিছো মোৰ নিচিনা পজিশ্যন ল এতিয়া সাৱধান পজিশ্যনলৈ সাৱধান মানে সাৱধান চা দে সাৱধান তই সেয়া কি কৰিছ সাৱধান হৈছো তই হোম গাৰ্ড নালাগে বুজিছ ডাইৰেক্ট ব্ৰিগেডিয়াৰ এপ্লাই কৰ বিবেদিয়া কামাণ্ডো মই কামাণ্ডো নে হোম গাৰ্ড চা হোম গাৰ্ড কিন্তু এনেকুৱা ট্ৰেইনিং দিম তোক কামাণ্ডো বনাই দিম কামাণ্ডোৰ কিন্তু এটাই লক্ষ্য কি চা আগত যি পাবি চাফা কৰি যাবি মই তাক কি চাফা কৰিব লাগিব চা আগত কি দেখিছ মইতো এতিয়া বনেই দেখিছো চাফা কৰি যা জয় হিন্দ কামাণ্ডো এইখিনিকে হাজিৰা লগালে 400 টকা বিচাৰিব ৰ'ব নোৱাৰিম চা কমলৰ চাকৰি কিমান কষ্ট মই আজি গম পাইছো চা এখন বাৰী চাফা হৈ গৈছে এইফালে লাষ্ট ট্ৰেইনিং মই যাম মই নকওঁ চা কামাণ্ডোৰ এইটো লাষ্ট ট্ৰেইনিং আৰ্মছৰ ট্ৰেইনিং আৰ্মছ মানে বন্দুক সেইটো কৰিম চা ৰেডি ধৰি ল তোৰ হাতত বন্দুক নাই বন্দুক নাথাকা ট্ৰেইনিং চা তেতিয়া তই কেনেকৈ দেশখন ৰক্ষা কৰিবি তাৰ ট্ৰেইনিং হ'ব তই উগ্ৰপন্থী মই কামাণ্ডো মোৰ হাতত বন্দুক নাই তই ইয়াত বন্দুক লগা বাছ এতিয়া মই কি কৰিম প্ৰথমে পজিশ্যন ল'ম হ'ল হাতখন ধৰি ঘূৰাই দিম হ'লনে দি মাৰি দিলোঁ এতিয়া তই কৰ মই উগ্ৰপন্থী তই কামাণ্ডো দে হাতখন কেনেকৈ ধৰিবি ধৰ দেশ প্ৰেমটো আন মনত খং আন দেশৰ কাৰণে চবকে মাৰি পেলাব পাৰ কাকো চিনি নাপাওঁ দে আন খংটো আন এনে খং উঠি আছে যাওঁ যদি যেন যা ডায়লগ বাদ দে একশ্যনটো দে খংটো আন তোক কোনোবা আঘাত কৰিছে কামাণ্ডো তই বঢ়িয়া মোক সঁচাকে মাৰিছ কিয় এডাল বা মই ট্ৰেইনিং দিলোঁ মোৰ ওপৰতে এপ্লাই কৰি থৈ গুচি গ'ল চা